বলো আও হৰি আও ৰাম অসমীয়া কমেডিৰ কেকে আৰু মোহন চিনাকি নাম আজিৰ সময়ত কেকে আৰু মোহনক চিনি নোপোৱা মানুহ অসমত খুব কম ওলাব আপুনি যদি কেকে আৰু মোহনৰ কমেডি এবাৰ হলেও চাইছে তেনেহলে আপোনাৰো মন মগজু চুই গৈছে আৰু আপুনি এবাৰ হলেও হাঁহিছে কেকে স্যাৰ 4 ছেপ্টেম্বৰ 1982 চনত নগাঁৱত জন্মগ্ৰহণ কৰা কেকে এৰ সম্পূৰ্ণ নামটো হৈছে সিদ্ধাৰ্থ শৰ্মা ফেচবুকত ফলোৱাৰ্ছ হল 2,32,000 আৰু ইনষ্টাগ্ৰামত ফলোৱাৰ্ছ হল 1,14,000 আৰু এটা ইউটিউব চেনেলো আছে কেকে স্যাৰৰ মানে সিদ্ধাৰ্থ শৰ্মাৰ য'ত ছাবস্ক্ৰাইবাৰ 28,000 আছে মোহন চিআইডি 28 ডিসেম্বৰ 1988 চনত জন্মগ্ৰহণ কৰা মোহনৰ সম্পূৰ্ণ নাম হৈছে দীপজ্যোতি কেওট আৰু মোহনৰ ফেচবুকত ফলোৱাৰ্ছ হল 2,65,000 আৰু ইনষ্টাগ্ৰামত ফলোৱাৰ্ছ হৈছে 1,73,000 আৰু এটা ইউটিউব চেনেল আছে য'ত ছাবস্ক্ৰাইবাৰ 49,000 ফাৰ্ষ্ট ক্লাছ কমেডিৰে সকলোৰে মন মোহচন্ন কৰি আজিও বেহাৰবাৰী আউটপোষ্ট জমাই আছে কেকে আৰু মোহনৰ জুতিয়ে 2 বছৰ 3 বছৰ নহয় আজি 10 বছৰৰ পৰা বেহাৰবাৰী আউটপোষ্টত কেকে আৰু মোহনৰ জুতিয়ে জমাই আছে সকলোকে এন্টাৰটেইন কৰি আছে আৰু সকলোকে হহুৱাই আছে কেকে আৰু মোহনৰ মঞ্চৰ এক্টিংও চাবলগীয়া বহুতকে হহুৱাইছে মঞ্চত এক্টিং কৰিও হেয়া লাগিলে বিহু ফাংচনে হওক বা অন্য কোনোবা প্ৰগ্ৰামে হওক হহুৱাই সকলোৰে মন জয় কৰিছে কেকে আৰু মোহন কেকে অকল সিৰিয়েলতে নহয় অসমীয়া সিনেমাতো ধুনীয়া এক্টিং কৰি পেলাই সকলোৰে মন মুহিছে সিৰিয়াছ এক্টিংৰ ক্ষেত্ৰতো ধুনীয়াকৈ এক্টিং কৰি পেলাই কন্দুৱাইছে গতিকে এনেকুৱা অভিনেতা আমাৰ খুব প্ৰয়োজন জনে মানে ৰিয়েলকৈ এন্টাৰটেইন কৰিব পাৰে আৰু এইসকল কলা কুশলীক আমি সন্মান কৰা উচিত গতিকে এনেকুৱা অভিনেতা আমাৰ অসমত খুব প্ৰয়োজন যিয়ে ৰিয়েলভাৱে এন্টাৰটেইনমেন্ট কৰিব পাৰে আৰু মানুহক হহুৱাব পাৰে গতিকে দুয়োগৰাকীৰে এই জুতিটো কেকে আৰু মোহনৰ সদায় চিৰস্থায়ী হৈ থাকক আৰু এই ভিডিঅ'টোৰ জৰিয়তে দীৰ্ঘায়ু কামনা কৰিছোঁ এনেকুৱা কেছ ষ্টাডিৰ ওপৰত ভিডিঅ' পাই থাকিবলৈ এই পেজটো ফলো কৰি দিয়ক যদি ভিডিঅ'টোৰ মাজত যদি কিবা ভুল ভ্ৰান্তি হৈছে কমেণ্টত জনাব আৰু এনেকুৱা ভিডিঅ' পাই থাকিবলৈ লাইক শ্বেয়াৰ কৰি দিয়ক মই পাপু এটো যদি এনেকুৱা ভিডিঅ'ৰ কেছ ষ্টাডিৰ ওপৰত ভিডিঅ' লৈ আহি থাকিম গতিকে আজিলৈ এৰিছোঁ ধন্যবাদ জয় আই অসম বলো আও হৰি আও ৰাম অসমীয়া কমেডিৰ কেকে আৰু মোহন চিনাকি নাম